চলাপথাৰ শ্যাম গাঁৱত উলহ মালহেৰে পালন কৰা হ'ল মাইকৌ চুমফাই উৎসৱ। চৰাইদেউ জিলাৰ চলাপথাৰ শ্যাম গাঁৱৰ টাই খাময়াংসকলে মাইকৌ চুমফাই উৎসৱ উলহ মালহেৰে পালন কৰে। এই উৎসৱ টাই বৌদ্ধ আৰু চিংফৌ সম্প্ৰদায়ৰ বাবে এক গুৰুত্বপূৰ্ণ আৰু পবিত্ৰ অনুষ্ঠান। উৎসৱৰ প্ৰথম দিনা সন্ধিয়া কাঠৰ মেজি নিৰ্মাণ কৰি ধৰ্মীয় পঞ্চশীল গ্ৰহণ কৰি মেজিত জুই দিয়া হয়। টাই বৌদ্ধসকলে এই উৎসৱক তথাগত বুদ্ধৰ আয়ু ক্ষয়ৰ দিন বুলি বিশ্বাস কৰে। বৌদ্ধ গ্ৰন্থমতে বহাগী পূৰ্ণিমাৰ দিনা বুদ্ধই নিজৰ মৃত্যুৰ কথা আগতীয়াকৈ শিষ্যবৰ্গক জনাইছিল। এই ঘটনাৰ আলমত দক্ষিণ পূব এছিয়াৰ টাই বৌদ্ধসকলে এই উৎসৱ পালন কৰে। টাই ভাষাত মাই মানে খৰি, কৌ মানে জাপি দিয়া, চুম মানে সংযোগ কৰা আৰু ফাই মানে জুই। চলাপথাৰত অনুষ্ঠিত হোৱা মাইকৌ চুমফাই অনুষ্ঠানত অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী যোগেন মহন উপস্থিত আছিল। উৎসৱৰ দ্বিতীয় দিনা পুৱা বিশেষ খাদ্য খা-জা-কু প্ৰস্তুত কৰি সকলোকে আপ্যায়ন কৰা হয়। টাই বৌদ্ধসকলৰ বিশ্বাস অনুসৰি চাউল আৰু বিভিন্ন ধৰণৰ ঘৰুৱা আৰু বনৰীয়া শাক-পাতৰ সংমিশ্ৰণেৰে প্ৰস্তুত কৰা খা-জা-কু খালে মানুহ নিৰোগী হৈ থাকে। ইয়াৰ পিছত বৌদ্ধ বিহাৰত খাম-চিন-থম-ত্ৰা কৰি উৎসৱৰ সামৰণি মৰা হয়। সঁচাকৈ বৰ পবিত্ৰ দিন। মই চলাপথাৰ বৌদ্ধ বিহাৰৰ সমীপত আছোঁ। তাত মাইকৌ চুমফাই উপলক্ষে অনুষ্ঠান আছিল। মই বতৰৰ প্ৰতিকূল অৱস্থা স্বত্তেও আজি যথেষ্ট ৰাইজ গোট খাইছে। এই পবিত্ৰ দিনটোত এই পৰম্পৰাগত এই টাই খাময়াং জাতিৰ যি পবিত্ৰ উৎসৱ মাঘী ফাগুনী দিনাৰ আয়োজন কৰা হয়। প্ৰতি বছৰে এনেধৰণে এই অনুষ্ঠানটোৱে আমাৰ এই জাতিটোৰ মাজত সদ্ভাৱ সম্প্ৰীতি কঢ়িয়াই আনে আৰু পৰম্পৰা যিখিনি ঐতিহ্য এইখিনি ধৰি ৰখা এইটো এটা অনুষ্ঠান। ভগৱান বুদ্ধই এই দিনটোতে তেওঁ যি ঘোষণা হৈছিল, তেখেতে বহাগ বিহুৰ আগতে তেওঁ যি পৰিনিৰ্মাণ মানে আমি আত্মজাহ পৰিনিৰ্মাণ মানে আত্মজাহৰ যি ঘোষণা কৰিছিল, সেই মই সকলোৱে এই দিনটোত খুব সুন্দৰকৈ উল্লাসেৰে পাতে আমাৰ টাই বৌদ্ধ ধৰ্মাৱলম্বীসকলে। গতিকে এইটো পবিত্ৰ ধৰ্ম, সত্য ধৰ্ম আৰু এই সত্যই ভগৱান, এই কথাটো আমি সকলোৱে জানো। তেওঁলোকে এইবিলাক বিশ্বাস কৰে। এটা শক্তিশালী আৰু তেওঁলোকৰ মাজত পৰম্পৰা আছে, সংস্কৃতি আছে আৰু উঠি অহা প্ৰজন্মই এইবিলাক শক্তিশালী ৰূপত ধৰি ৰাখিছে আৰু ই হ'ল এই জাতিটোৰ আৰু আগুৱাই নিয়াৰ ক্ষেত্ৰত যথেষ্ট অৰিহণা যোগায়। মই আজি এই দিনটোত সকলোকে শুভেচ্ছা জনালোঁ। আমাৰ আৰু এখন দীঘলী শ্যাম গাঁৱৰ তাতো এটা অনুষ্ঠান হৈছে। তাতো ৰাইজক দেখি যথেষ্ট উল্লাস মালহেৰে আজি এনেকুৱা প্ৰতিকূল বতৰটো অনুষ্ঠানটো উদযাপন কৰিছে। পুৱা ভাগতেই 5 বজাতেই মেজি জ্বলিব। গতিকে এই মেজিটোৰ পৰম্পৰা, ইয়াৰ এই অগ্নিয়ে আমাৰ মাজত যি অপেৰা অপ্ৰীতি এইবিলাক থাকিব নাইকিয়া কৰে। যেনেকৈ আমাৰ মাঘ বিহুত মেজি জ্বলে, সেয়ে এইটো পৰম্পৰা। মই ভাবোঁ আজি এই অঞ্চলবিলাক এনেধৰণে সাংস্কৃতিকভাৱে আগবাঢ়িব, জাতিটোক ভাল পাওক আৰু সকলোৱে সুখে থাকক। ভগৱানে বুদ্ধই কৃপা কৰক, য'তে আছে তাৰ পৰাই শক্তি দিয়ক, মই তাকে কামনা কৰিছোঁ।